সরকারি টয়লেটৰ টকা আপোনাৰ একাউণ্টত সোমাইছে নে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব যদি সোমাইছে তেন্তে আপুনি কেনেকৈ চেক কৰিব পাৰিব আৰু যদি সোমোৱা নাই তেন্তে আপুনি কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ একাউণ্টত কিবা অসুবিধাৰ কাৰণে টকাখিনি সোমোৱা নাই নেকি গোটেইখিনি মই আপোনাক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত আপুনি লিখিব PFMS এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি ৱেট কৰিব পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এইটো হল পাব্লিক ফাইনান্সিয়েল মেনেজমেন্ট সিস্টেম বেনিফিচিয়াৰী একাউণ্টত এই মেনেজমেন্ট সিস্টেমৰ জৰিয়তে টকাখিনি প্ৰদান কৰা হয় যদি আপোনাৰ একাউণ্টত সোমাইছে তেন্তে আপুনি ইয়াত চেক কৰিব পাৰিব বা আপোনাৰ যদি একাউণ্টত কিবা অসুবিধা আছে কিবা পেন্ডিং বা ৰিচাৰ্জ যদি হৈছে তেন্তে আপুনি ইয়াত গোটেইখিনি একেলগে আপুনি চেক কৰিব পাৰিব ষ্টেটাস প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে 3 লাইন ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে পেমেন্ট ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত ইয়াত দি আছে নো ইওৰ পেমেন্ট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি ৱেট কৰিব ৱেট কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথম দি আছে বেংক আপুনি টয়লেট আবেদন কৰাৰ সময়তে আপোনাৰ যিখন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখনৰ নাম ইয়াত প্ৰথমতে লিখিব ইন্টাৰ একাউণ্ট নম্বৰ ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো লিখিব আকৌ একাউণ্ট নম্বৰটো তলৰ বক্সত লিখিব পাছত এই কেপচা কোডটো তলৰ বক্সত ফিল কৰি আপুনি সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰিব তাৰ পিছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব আৰু তলত এটা বক্স আহিব ইয়াত এটা সাবমিট বাটন আহিব আপুনি OTP টো ফিল কৰি সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ সন্মুখত সৰকাৰি টয়লেটৰ টকাখিনি সোমাইছে নে নাই আপুনি ষ্টেটাস একেলগে চেক কৰিব পাৰিব আৰু যদি কিবা কাৰণত টকাখিনি আপোনাৰ একাউণ্টত সোমোৱা নাই জিঅ' টিকিং পাছ হৈছে নে নাই গোটেইখিনি আপুনি ইয়াত একেলগে চেক কৰিব পাৰিব আৰু ইয়াত আপুনি এটা কথা মন কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক থাকিব লাগিব লগতে DBT এনেবল থাকিব লাগিব ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ সেই সিস্টেমটো আপোনাৰ একাউণ্টত এনেবল থাকিব লাগিব তাৰ পিছত আপুনি ইয়াত চেক কৰিব পাৰিব আৰু সৰকাৰি টয়লেটৰ বা সৰকাৰি যিকোনো আঁচনি টকা যদি আপুনি লাভ কৰিবলৈ হয় তেন্তে আপোনাৰ একাউণ্ট DBT টো এনেবল থাকিব লাগিব আৰু DBT এনেবল নোহোৱাকৈ আপুনি টকাখিনি একাউণ্টত লাভ নকৰিব কাৰণ DBT ৰ জৰিয়তে সৰকাৰি যিকোনো আঁচনি টকাখিনি প্ৰদান কৰা হয় বেনিফিচিয়াৰী একাউণ্টত আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে সৰকাৰি টয়লেটৰ টকা আপোনালোকে এনেকৈ চেক কৰিব পাৰিব আৰু মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছিলো যে 28 ফেব্ৰুৱাৰীত টকাখিনি একাউণ্টত সোমাব বৰ্তমান আপোনালোকে নিশ্চয় জানে যে আসাম এডভান্টেজ 2.0 টো বৰ্তমান সৰকাৰে কাম কৰি আছে আৰু কাম চলি আছে সেইকাৰণে বৰ্তমান ইয়াত লক্ষ্য দিয়া নাই আৰু ইয়াত বৰ্তমান ভেৰিফিকেশ্যন চলি আছে সৰকাৰি টয়লেটৰ বহুতো মানুহৰ নাম বৰ্তমান ৰিজেক্ট কৰি দিয়া হৈছে যদি আপোনাৰ ৰিজেক্ট হৈছে বা নো ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে তেন্তে আপুনি কমেণ্টত জনাব আৰু যদি আপোনাৰ একচেপ্ট হৈছে আপলোড বুলি মেছেজ আহিছে তেন্তে আপুনি কমেণ্টত জনাব কাৰণ আপোনাৰ ওচৰত সঠিক ইনফৰমেশ্যনখিনি দিয়া আমাৰ কাম আৰু আপোনালোকে কমেণ্ট কৰিলে আমি আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ লৈ আহিব পাৰিম সো ফ্ৰেণ্ডছ আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব